আজি আলু অমিতাৰে কণীৰ এটা ৰেচিপি লৈ আহিছোঁ। এইটো একেবাৰে সহজ ৰেচিপি। যিসকলে অমিতা খাই বেয়া পায় নহয়, তেওঁলোকে এনেকৈ খাব, খুব ভাল পাব খাই পেলাই। হাই, ৱেলকাম টু মাই চেনেল গৃহিণীজ কিটচেন। এয়া মই ফাৰ্ষ্টত আলু আৰু অমিতাখিনি প্ৰেছাৰত 3টা প্ৰেছাৰ দি সিজাই লৈছোঁ। নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। এইখিনি লাগিব। এতিয়া মই কেৰাহী গৰম হোৱাৰ লগে লগে ইয়াতে সৰু চামুচেৰে 2 চামুচ মাষ্টাৰ্ড অইল দিছোঁ। এইখিনিতে মই কণীটো ইয়াতে চিম্পলি ভাজি ল'ম। এই কণীটো এনেকৈয়ে ভাজিছোঁ, ইয়াতে কোনো ধৰণৰ একো দিয়া নাই আৰু নিমখো নিদিওঁ, এনেকৈ অকণমান উলট পুলটকৈ ভাজি পেলাই ৰাখি থ'ম। ফাৰ্ষ্ট কণীটো এনেকৈ ভাজি ল'ব লাগিব। এয়া চাওকচোন, এনেকৈ কণীটো ভাজি লৈছোঁ। এয়া এবাৰ এনেকৈ ওলোটাই দিম, বাছ হৈ গ'ল। কণীটো এনেকৈ ভাজি লৈ ৰাখি থ'ম। এয়া হৈ গ'ল। এইটো এনেকৈ ইয়াতে বেলেগ এখন প্লেটত ৰাখি থৈছোঁ। চাওকচোন কি মজা হৈছে দেখিবলৈ। এতিয়া ইয়াতে আৰু এচামুচ তেল দিম। এয়া এচামুচ তেল দিছোঁ। তেল দি ইয়াতে মই এচামুচ চফ দিছোঁ, গোটা চফ দিছোঁ। এই চফটো দিছোঁ। চফৰ ঠাইত আপোনালোকে গোটা জিৰা সৰু চামুচেৰে এচামুচ নহ'লে পাঁচফোৰণ দিব পাৰে। মই কিন্তু জিৰা পাঁচফোৰণ দিয়া নাই, চফ দিছোঁ। চফ দিয়াৰ পিছত কেঁচা জলকীয়া 2টা দিছোঁ আৰু নহৰু 4-5 কোহমান দি দিলোঁ। দি এতিয়া এইখিনি তেলতে এটা কণী সিজাই লৈছোঁ। সিজাই লৈ পেলাই কণীটো এনেকৈ ইয়াতে ভাজি লৈছোঁ। কণীটো অকণমান ৰঙচুৱাকৈ ভাজি ল'লে ৰেচিপিখনত কণীটো দেখিবলৈ ভাল লাগে। এই ৰেচিপিটো মানে দুটা হেৰিত বনাব পাৰে। কণী এনেকৈ বইল কৰি ভাজিও বনাব পাৰে, নহ'লে কণীটো ভাজি কৰি লৈও দিব পাৰে। সেইকাৰণে মই 2 ধৰণে দেখুৱাইছোঁ। এতিয়া কণীটো ভাজি থাকোঁতে ইয়াতে সোৱাদ অনুযায়ী মই নিমখ দিলোঁ। গোটেই ৰেচিপিটোত যিখিনি প্ৰয়োজন নিমখৰ একেলগে দি দিছোঁ। নিমখ দিছোঁ আৰু হালধি দিছোঁ। নিমখ হালধি দিয়াৰ পিছত কণীটো অকণমান উলট পুলটকৈ ভাজিলে তাৰ ৰংটোও ভাল হয়। সেইকাৰণে এনেকৈ কণীটো ভাজি লৈছোঁ। ভাজি লৈ এয়া চাওক ৰাখি থৈ দিলোঁ। এই 2টা ৰাখি থৈ দিলোঁ। এতিয়া এই নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে মই ইয়াতে পিঁয়াজ দি দিম। এয়া পিঁয়াজ দিলোঁ। নহৰু, পিঁয়াজ, জলকীয়া আৰু চফ, নিমখ হালধি আছে, এইখিনি আমি সুন্দৰকৈ ভাজিম। এতিয়া মই গেছটো ল' ফ্লেমত ৰাখি থৈছোঁ। মছলা সদায় ল' ফ্লেমতে ভাজি ল'ব লাগে। ৰঙচুৱা পিঁয়াজখিনি ভাজি অকণমান ৰঙচুৱা হোৱাৰ পিছত এয়া মিট মছলা মই সৰু চামুচেৰে এচামুচ দিছোঁ আৰু মিৰ্চ পাউডাৰ, এয়া জলকীয়া গুড়ি মই সৰু চামুচেৰে এচামুচ দিছোঁ। কাৰণ 2টা কণীহে বনাইছোঁ, কোৱান্টিটিটো যিমান বনাম সেইখিনি অনুযায়ী বস্তু দিব লাগিব। 2টা কণীৰটো বেছি নহ'ব, অকণমানেই হ'ব, সেইকাৰণে এনেকৈ বনাইছোঁ। আপোনালোকে যিমানখিনি বনায় এইখিনিয়ে ইনগ্ৰেডিয়েণ্টছে অকণ বেছিকৈ দি আপোনালোকৰ নিজৰ আইডিয়াত বনাই ল'ব। আৰু এয়া মই সিজোৱা এই যেতিয়া ভজা হৈ গ'ল, মছলাখিনি যেতিয়া কেৰাহীৰ পৰা অকণ এৰিবলৈ লৈছে, তেতিয়া বইল কৰি থোৱা আলু আৰু অমিতাখিনি মছলাত দি দিছোঁ। এতিয়া এই আলু আৰু অমিতাখিনিৰ ভিতৰত যাতে মছলাটো খুব সুন্দৰকৈ সোমাই যায়, তেনেকুৱালৈকে আমি ল' ফ্লেমতে এইটো ফ্ৰাই কৰিম। এয়া ল' ফ্লেমতেই ফ্ৰাই কৰিব লাগিব। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল গৃহিণীজ কিটচেনটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই থ'ব, যাতে মোৰ নতুন ৰেচিপি অহাৰ লগে লগে আপোনালোকে পাই যায়। এয়া চাওক ৰংটো কি ধুনীয়া হৈছে আৰু মছলাখিনিও খুব সুন্দৰকৈ আলু আৰু অমিতাৰ ভিতৰত সোমাই গৈছে। এইখিনি মই ল' ফ্লেমত ভাজি আছোঁ। ল' ফ্লেমত আপোনালোকে 5 মিনিটমান সময় ভাজি ল'ব। এইখিনি যেতিয়া মছলাটো অমিতা আলুৰ ভিতৰত সোমোৱা যেন আপোনালোকে নিজেই লক্ষ্য কৰিব, গমেই পাব, তেতিয়া তাত গৰম পানী দি দিব। পানী খুব বেছি নিদিব। এনেই এইখন অকণমান গ্ৰেভিটো অলপ গোটা হ'লেই ভাল লাগে, আৰু যদি বেছি গোটা কৰে, অকণমান একেবাৰে শুকাই পেলাব খোজে, তেতিয়াহ'লে পানী অকণমান কমকৈ দিব। মই অকণমান গ্ৰেভি ৰাখিম কাৰণে পানী এইখিনিয়ে দিছোঁ।
তাৰপিছত মই দুডালমান মান ধনিয়াও ইয়াতে দি দিছোঁ। মান ধনিয়াটো বনাই থাকোঁতেই দিলে ভাল লাগে আৰু সেইকাৰণে মান ধনিয়া দুডাল দি দিছোঁ। মই পানী দিয়াৰ পিছত গেছটো কিন্তু হাই ফ্লেমত দিছোঁ, কাৰণ আলু অমিতাটো মই আগতে সিজাই লৈছোঁ, গতিকে ইমানখিনি আৰু সিজাব নালাগে, গোটেইখিনি সিজিয়ে গৈছে। সেইকাৰণে পানী দিয়াৰ পিছত হাই ফ্লেমত দি অলপ সময় ঢাকন মাৰি থৈছিলোঁ। তাৰপিছত অলপ ঢাকন উঠাই এনেকৈ কণী আৰু মানে ভাজি কণীটো আৰু সিজোৱা যিটো কণী ভাজি লৈছোঁ সেইখিনি ইয়াতে দি দিলোঁ। দি পেলাই খুব বেছি আৰু 3 মিনিটমান সময় উতলাব লাগিব। উতলালে এইখিনি প্ৰায় নহয়, এইখিনি ৰেডিয়ে হৈ গৈছে। ঢাকন মাৰি উতলাই থৈছিলোঁ। এই কনচিষ্টেঞ্চিটো ইমানেই মোক লাগে, সেইকাৰণে এনেকুৱাকৈ ৰাখিছোঁ। পিছলৈ আৰু অলপ শুহি যাব, পানীটো এনেকৈ নাথাকিব, ইয়াতকৈ আৰু অকণমান শুহি যাব অলপ ঠাণ্ডা হোৱাৰ পিছত। সেইকাৰণে মই এইখিনি কনচিষ্টেঞ্চিতে গেছ অফ কৰি দিম। এইখিনি সম্পূৰ্ণ ৰেডি হৈ গৈছে। এতিয়া মই গেছ অফ কৰি দিম। গেছ অফ কৰি দিলোঁ। এয়া চাওক, এইখিনি মই ৰাখিছোঁ। কিন্তু এই গ্ৰেভিখিনিও লাহে লাহে যিমানে ঠাণ্ডা হ'ব সিমানে আৰু গোটা হৈ যাব। আৰু এই ৰেচিপিটো আপোনালোকে কেৱল যে ভাতৰ লগতেই খাব এনেকুৱা নহয়, লুচি, ৰুটি, পৰঠা সকলোৰে লগত ৰেচিপিটো খাবলৈ খুব মজা হয়। এতিয়া ঠাণ্ডা হোৱাৰ পিছত এয়া চাওক, ছাৰ্ভ কৰি দিছোঁ। কিমান ধুনীয়া হৈছে, ইয়াৰ কনচিষ্টেঞ্চিটো ভাল হৈছে, ইয়াৰ কালাৰটোও ভাল হৈছে আৰু খাবলৈ যে অপূৰ্ব হয়। আপোনালোকে অমিতা বহুতেই বেয়া পায়, খাব নোখোজে, কিন্তু এনেকৈ বনাই খাব, সকলোৰে মন যাব খাবলৈ।